আজি আমি ত্ৰিকোণমিতি পাৰ্ট 2 শিকিম। আগতে আমি অলৰেডি কৈ থৈছো ত্ৰিকোণমিতি জানিবৰ কাৰণে আমাক কি লাগে এটা ট্ৰায়াঙ্গল। ট্ৰায়াঙ্গলটো কি লাগিব ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণ। এইটো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। এইটো ত্ৰিভুজ ABC হয়, B কোণ যদি 90 ডিগ্ৰী হয়, আমি A কোণ সাপেক্ষে A কোণৰ কাৰণে কি হ'ব এইডাল কি হ'ব চাব যোনটো কোণৰ লগত যোনটো কোণ লাগে আমাক সাপোজ sin A লাগে sin A মানে আমাক কি A কোণটো লাগে। A কোণটো লাগিলে A কোণৰ লগত দুটা বাহু লাগি থাকিব আৰু ত্ৰিভুজত এটা হ'ল কৰ্ণ যোনটো দিহা হ'ল 90 ডিগ্ৰী যোনটো বিপৰীতভাৱে থাকে সেইডালৰ নাম হ'ব কৰ্ণ আৰু যোনডাল আৰু আন এটা যোনডাল থাকে সেইডালৰ নাম হ'ব ভূমি আৰু বাকী ভাগটা হ'ব লম্ব। তো আমাৰ ফৰ্মুলাটো কি আছিল মন্ত্ৰটো কি আছিল লক ফুক লঘু এই তিনিটা মনত ৰাখিব লাগিব। লক মানে কি লম্ব বাই কৰ্ণ, ফুক মানে কি ভূমি বাই কৰ্ণ, লঘু মানে কি লম্ব বাই ভূমি। এটা ছাপোজ আমি চাইনে ল'ব লগা চাইন এ চাইনে মানে কি হ'ব লক, লক মানে কি লম্ব বাই কৰ্ণ মানে কি ৰ বাই ক। ইয়াত লম্ব কোনটা ইয়াত লম্ব আছে BC, তো কি হ'ব BC ডিভাইডেড বাই কৰ্ণ, কৰ্ণ কি AC। ওকে চাইনে না cos A, cos A মানে কি হ'ব ফুক, ফুক মানে হ'ব cos, লক মানে হ'ব sin। cos A মানে কি হ'ব ফুক, ভূমি বাই কৰ্ণ, ভূমি কোনটা হ'ব AB, কৰ্ণ হ'ব AC। একেদৰে এইটো কি হ'ব লঘু মানে কি tan, tan A কি হ'ব tan A মানে লঘু লম্ব বাই ভূমি, লম্ব কি BC, ভূমি কি AB। এতিয়া চাওক আমি A কোণ সাপেক্ষে গম পালোঁ বস্তুবিলাক sin A cos A tan A কি বস্তু অনুপাতবিলাক। এতিয়া আমি C কোণ সাপেক্ষে চাওঁ। এতিয়া C কোণ সাপেক্ষে কোণ এ হয় C কোণ সাপেক্ষে মানে কেনেকুৱা হ'ব এতিয়া sin A, sin A ফৰ্মুলা আছে লক, লক মানে কি লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ, লম্ব কি ইয়াত এইটো কোণ সাপেক্ষে লম্ব কোনটা হ'ব ইয়াৰ পৰিৱৰ্তন হ'ব। চাওক এইটো কোণৰ লগত দুটা বাহু লাগি আছে, এটা কি যোনডাল দীঘল থাকে 90 ডিগ্ৰী বিপৰীতভাৱে থাকে এইডালৰ নাম হ'ব সদায় কৰ্ণ, কিন্তু এইডালৰ নাম কি হৈ যাব এতিয়া যোনটো কোণৰ লগত যোনডাল বাহু লাগি থাকে এইডালৰ নাম হৈ যাব ভূমি আৰু এইডালৰ নাম হৈ যাব এতিয়া লম্ব। চাইনে মানে কি লক লম্ব বাই কৰ্ণ, লম্ব এবাৰ কি AB, কৰ্ণ কি AC। cos A মানে কি হ'ব ফুক, ভূমি বাই কৰ্ণ, ভূমি কি BC, কৰ্ণ কি AC। tan A মানে কি হ'ব এতিয়া লঘু সৰি দে নট এ C কোণ, এখন কিটা C হ'ব নট এ C কোণ সাপেক্ষে কৰি আছোঁ আমি। tan C মানে কি হ'ব লঘু লম্ব বাই ভূমি, লম্ব কি AB, ভূমি কি AC। ওকে এইখিনি লেখা ঠিকে আছে। এতিয়া আমি সাইনৰ উল্টা দুটা আছে, এইটো কি বুলি কয় সাইন, সাইনৰ এটা সাইন C, সাইনৰ এটা উল্টা আছে, উল্টাটো কি হয় কোসেক মানে কি 1/, কোসেক কি হ'ব SEC, কোসেক, কোসেক C মানে কেনেকুৱা হ'ব সাইন C মানে যদি AB বাই AC হয়, সাইন C মানে যদি হয় AB বাই AC বা লম্ব বাই কৰ্ণ হয় তেতিয়া হ'ব কোসেক C মানে কি হ'ব কোসেক C মানে কি হ'ব উল্টা হ'ব কৰ্ণ বাই লম্ব হ'ব মানে কি হ'ব AC বাই AB মানে কি হ'ব কৰ্ণ বাই লম্ব। ওকে এখানে কি আছে সাইন কোসেক গম পাব, সাইনৰ উল্টাটো কি কৰিব কোসেক। ঠিক তেনেদৰে কোসৰ এটা উল্টা আছে, কোসৰ উল্টাটো কি নাম হ'ব cos C উল্টাটোৰ নাম কি হ'ব sec, sec C। মানে কেনেকুৱা হ'ব cos C মানে কি আছে ইয়াত cos C মানে আছে BC বাই AC মানে কি ভূমি বাই কৰ্ণ মানে কি হ'ব cosec, sec C মানে কি হ'ব sec C মানে হ'ব কৰ্ণ বাই ভূমি বা AC বাই BC। ঠিক তেনেদৰে টেনৰ এটা উল্টা আছে, টেনৰ উল্টাটোৰ নাম কি হ'ব tan,
tan c উল্টাটো কি হ'ব 1 by tan c মানে কি cot c tan c মানে যদি এনেকুৱা হয় মানে কি tan c মানে কি লঘু লম্ব বাই ভূমি ইয়াত যদি লম্ব যদি ইয়াত হয় কি আছে লম্ব ab ভূমি কি bc তাহলে cot c কি হ'ব ভূমি বাই লম্ব মানে bc বাই ab ঠিক আছে এটা a কোণ সাপেক্ষ বস্তুবিলাক এনেকুৱাকৈ পৰিৱৰ্তন হ'ব যেনেদৰে sin a মানে কি লম্ব বাই কৰ্ণ a কোণ সাপেক্ষে এইটা লম্ব হ'ব এইটা কৰ্ণ এইটা ভূমি হ'ব লম্ব বাই কৰ্ণ মানে কি হ'ব bc বাই ac cosec মানে কি হৈ যাব ac বাই bc সো মানে এটা হ'ব sin a সমান 1 বাই cosec a বা cosec a সমান 1 বাই sin a। Thank you.